নমস্কাৰ বন্ধুসকল, শুভ সন্ধিয়া জনাইছোঁ সকলোকে মোৰ ফালৰ পৰা। আজি ৰান্ধনি ভাল পৰিছে, কামৰ পৰা আহি জাষ্ট ৰান্ধনি কৰিছোঁ। আপোনালোকে চাওকচোন, এফালে আজি ইয়াত বইল দালি, ইয়াত বনাইছোঁ বইল দালি। বইল আজি কিমান তেল খাম সেইবাবে বইল দালি বনাইছোঁ। ইয়াত আলু দিয়া আছে, দালি আৰু কি বুলি কয় বিলাহী দিয়া আছে, শুদ্ধ বইল কৰা আছে। এই অলপ ভাতটো কমিব বুলি চচটোতে ভাত কেইটামান পাতি দিছোঁ। জাষ্ট কামৰ পৰা আহিছোঁ বন্ধুসকল, এইবিলাক কামৰ পৰা আহি বহি আছে। কামৰ মাজতে ভিডিঅ'টো বনাওঁ আৰু আপোনালোকৰ মাজলৈ দিওঁ। আৰু এইকেইদিন ভিডিঅ' চিডিঅ' দিব পৰা নাই, একেবাৰে দিব পৰা নাই, সেইবাবে নেট ফলোৱাৰ্ছ একেবাৰে ডাউন হৈ গৈছে। আৰু আপোনালোকৰ চাহ খোৱা নাই বাৰু কমেণ্ট এটা জনাবচোন দেই। আৰু আপোনালোকৰ ভিডিঅ'বোৰ ভিউজ বাঢ়িছে নাই বাৰু, ভিডিঅ'বোৰ ভিউজ বাঢ়িছে নাই আপোনালোকৰ? আৰু ভিডিঅ'বোৰ ভিউজৰ কাৰণে একেবাৰে চিন্তা নকৰিব, আনৰ ভিডিঅ'বোৰ পূৰা চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ফ'ল' কৰিব। আৰু আপোনালোকৰ ভিডিঅ'বোৰত ভিউজ পূৰা বাঢ়ি যাব। আৰু আপোনালোকক ভিডিঅ'বোৰ চাব সকলোৱে। আৰু এই আমাৰ কেৰেলাৰ পৰিৱেশ, ৰুমত আছোঁ বৰ্তমান দুজন, ৰুমত মানুহ টোটেল 5জন থাকোঁ। 5খন বেডিং আছে ইয়াত, 5খন বেডিং, ইয়াত এখন বৰ্তমান মই শুওঁ, আৰু এইফালে লগৰকেইজন শুৱে। আৰু লগৰ 3জন কামলৈ গৈছে বৰ্তমান। বৰ্তমান এই দুজনে ৰুমত আছোঁ, ভাড়া বনাই আছোঁ। আৰু অসমত বৰষুণ দিছেনে বাৰু? কেৰেলাত কিন্তু বৰষুণ সেই 5 দিন, আজি 4-5 দিনৰ আগত পূৰা বৰষুণ দিছিলে, নেৰাৰ পৰা বৰষুণ। এই কালিৰ পৰা বৰষুণটো নাই, কমিছে বৰষুণ। আৰু ঠিক আছে বাৰু, যদি ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আশা কৰিছোঁ। বাই বাই।